हेलो गाइस गुड मर्निंग मैं बर्तमान आছো এই পথাৰত এই যে এয়া বিলাহী খেতি মাৰি আছিলোঁ এতিয়া মানে হেৰি মানুহ এজনে ঘৰৰ ওচৰৰ মানুহ এজন হেৰি দিছে পঞ্চায়তৰ মানে মেম্বাৰ উঠিছে আমাৰ গাঁও পঞ্চায়তৰ তাতে মাতিছে তেওঁ হেৰি লগাবৰ কাৰণে পোষ্টাৰ লগাবৰ কাৰণে তাকে যাওঁ বুলি ভাবিছোঁ এতিয়া বিলাহী পুলি এয়া খুটি মাৰি আছিলোঁ হোৱাগে নাই কালি সন্ধিয়া পৰত পুৰা ডাঙৰ বৰষুণ দিলে বোলো আকৌ দিব পাৰে সেইকাৰণে সোনকালে খুটিটো মাৰোঁ এয়া মাৰি আছিলোঁ এতিয়া আগত তেওঁ ফোন কৰিলে বোলে পোষ্টাৰ লগাব লাগে এনেকৈ ক'লে তাৰপৰা এতিয়া যাওঁ বুলি ভাবিছোঁ তাৰপৰা আমাৰ মা চাব দেই গান লগাই পুৰা বন উঘালিছে চাব এইজনী পুৰা বন উঘালিছে গান লগাই লৈছে পুৰা এই ছাতিটোৰ তলত আছে হেৰিটো বক্সটো গান লগাই লৈছে এয়া বেঙেনা পুলি গোটেইখন বনে ঢাকি পেলাইছিলে এয়া বনবোৰ উঘালি আছে তাকে মই যাওঁ বুলি ভাবিছোঁ তালৈ কি হয় চাওঁগৈ এতিয়া এইবোৰ গোটেইখন লেতেৰা পেতেৰা হৈ আছে গা পা ধুই কৰি লওঁ গা পা মানে নহয় যেনিবা ভৰি হাত ধুই লওঁ ভালকৈ কয় তাৰপৰা মানে অলপ আগত দৰৱো দিছিলোঁ সেয়া মানে গোটেই গাত ভেজি আছে ন দৰৱে সেইকাৰণে ভাবিছোঁ ভালকৈ ধুই মেলি লওঁ নহ'লে আকৌ দিগদাৰ হ'ব ন আৰু এইবোৰ কোনোবা বেলেগ ডাঙৰ মানুহ থাকিব বেয়া পাব নহয় সেইকাৰণে যাওঁ চাওঁগৈ যদি মোৰ সমান ল'ৰা থাকে তেতিয়া যাম যদি বহুত ডাঙৰ ল'ৰা থাকে তেতিয়া নাযাওঁ লাজ লাগিবতো আৰু এটা বস্তু দেখাম দেই আপোনালোকক এইটো চাওক কি বস্তু কিমান ডাঙৰ দেখিছেনে পানীলাও কিমান ডাঙৰ পানীলাও দেখিছেনে আমাৰ ঘৰত কিমান ডাঙৰ পানীলাও লাগিছে এইটো চাব দেই এইটো দেখিলে কি কৈছিলা অঁ সোনকালে আহিমগৈ অঁ এই সোনকালে আহিবলৈ কৈছে মায়ে এই কি বুলি কয় এইটো খুঁটিবোৰ মৰিয়াব আছে এনেকৈ ডাইৰেক্ট পুতিহে গৈছোঁ যে এতিয়া ওপৰত মৰিয়াই দিলেহে টান হ'ব তাৰপৰা তাত আকৌ ৰছীও বান্ধিব লাগিব যে টাইট নল'ব লাগিলে বতাহে চব পেলাই দিবতো সেইকাৰণে সোনকালে আহোঁগৈ এতিয়া যাওঁ ব'লক দেখাম আপোনালোকক গাইছ এতিয়া ওলাই কৰি আহিলোঁ এয়া দেখিছেনে এই হাফ পেণ্টকে পিন্ধি লৈছোঁ আৰু স্পৰ্টিং পিন্ধি লৈছোঁ হেৰি হ'ল কি বুলি মই ওচৰতে যে সেইকাৰণে ভালকৈ ওলোৱা নাই আৰু এতিয়া জল্দি হ'ল তেওঁলোকেও ফোন কৰি আছে বাৰে সেইকাৰণে সোনকালে ওলাই কৰি এনেকৈ গুচি আহিলোঁ গা ধুবলৈ থাকিলেই এতিয়া গৈ লওঁ গৈ পিনি চাওঁগৈ ক'ৰ পালেগৈ যদি বহু আঁতৰ পাই গ'লগৈ তেতিয়া নাযাওঁ নহ'লে যদি বেছি ওচৰতে আছে তেতিয়া যাম আৰু বোলক আপোনালোকক দেখোন পুৰা পোষ্টাৰ লগাই আছে এইফালে আমাৰ অনুপ ভাই এইফালে গেজাদা এইফালে সৌভাইটিয়া এইফালে মামা আছে এই ব্ৰাইটনেছটো কমি আছে এইফালে মামা পুৰা পোষ্টাৰ লগাই আছে ইউটিউব চেনেল এইটো এই বেলেগেহে সৌৱালি পাৰ এটা এইটো পাগল এটা আহিছে ক'ত বহি আহিছে চিনে আম খাব ল'লোঁ নাই নোৱাৰিলোঁ অঁ লাখতীয়া লৈ দে অঁ এইবাৰ ই ভাগিয়ে থাকিলে তই জঁপিয়া না তই জঁপিয়ালে পাবিগৈ তই অঁ সেইডাল ভাঙি ল বৰ ধুনীয়া বুদ্ধি অঁ বঢ়িয়া এই চনকা পুৰা ধৰ এডোখৰ ধৰ টেঙা আম খাবি নে কোনোবা মজা অকণমান খাটা ডাঙৰটোৱে পাৰিছিলোঁ টেঙা আহি নেমু দোকান চলকে বৈ আহি থাকক আপুনি খেলা হবে
কোন মাল যায় শিবরে এয়া বাট লগাই পাব পাৰিম এই নাই কামনা নহয় যোৱা তোকে ক'ত লগাব খালি আগত বক্সিং দিব কেলা অকণমান না নপৰে টেনশ্যনটো নল'ব খালি ক'ত লগাব চাই কৰিব লাগিলে এনেকুৱা দিম মাতিছে মেম্বাৰ পূৰা ঘৰে ঘৰে সোমাই পিনি আহি আছে আমি এইফালে পোষ্টাৰ লগালগে আহি আছোঁ এইফালে দিছেনে আম গছে চাম গছে চবতে লগাই দিছোঁ ফুলে চুলে লগাই দিছোঁ পূৰা তো গাইছে এতিয়া আহিলোঁ এয়া এই পোষ্টাৰ লগাই গৈ আহিলোঁ এতিয়া বেলেগ বেলেগকৈ লগাবলৈ গৈছে তাৰপিছত যোনজন কেণ্ডিডেট হয় সেইজনে ঘৰে ঘৰে সোমাই আহিছে মানে চবকে কৈ আহিছে যে ভোট দিব আমুক দিব সেইবোৰত যোৱা নাই আমি কিন্তু এতিয়া পোষ্টাৰ মেলি লগাই গৈ আহিলোঁ এতিয়া আৰু অকণমান আগলৈ যাব সেইফালে যাব এই আগত বেনাৰ এখন লগাবলৈ ডাঙৰ বেনাৰ তাৰপিছত মই এই আহি আছোঁ ঘৰলৈ গুচি আহিলোঁ মানে দেৰিকৈ যাম খানা খাবৰ কাৰণে যাম খানা দিব তাৰপৰা এতিয়া মানে ঘৰলৈ গুচি আহিলোঁ কাম ধেৰ আছে যে এইবোৰতো লাগি থাকিব নোৱাৰো ন এতিয়া অকলীয়া ঘৰখন অকলীয়া হয় সেইকাৰণে কামো ইটো সিটো ধেৰ থাকে গুচি আহিলোঁ এতিয়া ঘৰলৈ যাম পালোহি ঘৰ যেনিবা এইটো ঘৰ আহি পালোহি এতিয়া ডাঙৰহঁত দৰৱ দিবলৈ আছে বিলাহী খুটি দুটামান মাৰিবলৈ আছে এতিয়া মওঁগৈ তাৰপিছত খানা খাবলৈ মাতিলে খানা খাবলৈ যাম গাইছ এতিয়া ওলালোঁ সেই মানে কাম চাম কৰি আছিলোঁ ঘৰত এই তাৰপিছত এতিয়া খানা খাবৰ কাৰণে মাতিলে এই পোষ্টাৰ লগাইছিলোঁ যে গম পাইছেই চাগে তাৰপিছত এতিয়া আহিলোঁ ভৰিয়াত চৰিয়াত ধুই কৰি আহিছোঁ তাৰপৰা খানাটো খাই থৈ আহোঁগৈ তাৰপিছত হেৰি কৰিম আহি পিনি গা ধুমহি মা গৈছে গৰু আনিবলৈ তাৰপিছত মই খানাটো খাই থৈ আহোঁ ব'লক দেখাম আপোনালোকক আৰু কোনজনৰ পোষ্টাৰ মানে মাৰিছিলোঁ চাব ৰ'ব এইজনৰ দেখিছেনে এয়া আমি পালোহি এই হেৰি ঘৰ খানা খালেই চবৰে খাই হ'লেই এই দুটামান আছে আৰু মই লাষ্ট দিয়া এশটীয়া খাই লওঁ আহি পালোহি এতিয়া খাই গৈ আহিলোঁ এই জ্বলা জ্বলি হ'ল সিহঁতৰ মানে মোৰ যোৱাটো অকণমান দেৰি হ'ল এতিয়া সিহঁতি খাই গৈ আজৰি হ'ব হ'ল তাৰ সেই সময়ত পাইছোঁগৈ মই সেইকাৰণে ভিডিঅ' বনাবলৈ ইমান নহ'লেই এতিয়া দাদা এটাৰ লগত গাড়ীতে উঠি গুচি আহিলোঁ ঘৰ আহি পাই গ'লেহি এতিয়া এতিয়া মানে দোকানলৈ পঠিয়াইছে মায়ে হাঁহ বান্ধিলেই মই হাঁহ বান্ধিবলৈ মাতিছে বুলি ভাবিছিলোঁ হাঁহ বান্ধিলে এতিয়া দোকানলৈ যাব কৈছে মায়ে ভেকুৰি চিঙিছে বোলে মোক দোকানলৈ যাবলৈ কৈছে তাৰ আগতে মই সেই পথাৰলৈ আহিছোঁ বস্তু এটা দেখাবলৈ আপোনালোকক আমি মানে আজি এই দেখাইছিলোঁ যে ৰাতিপুৱা পৰত মই মায়ে বন উঘালি আছিলে বুলি ইয়াত বেঙেনাত বন উঘালি আছিলে ইয়াত দেখিছেনে গোটেইখন বন পূৰা দমাই গৈছে এইবোৰ ইমান ডোখৰ হৈছে আৰু ইয়ালৈকে আছে বাকী ইমান ডোখৰ আছেগৈ 5-6 পাতিমান আছে এইটো বস্তু আপোনালোকক দেখাইছোঁ ৰ'ব দেই এইটো বস্তু এই বস্তুটো উঘালি পেলাইছোঁ ধেৰ ওলাইছে একদম বেঙেনাৰ ৰসবোৰ শুই পেলাইছে এই বস্তুটো হ'ল মালভোগ খুতুৰা এই বস্তুটো মানে মানুহে খায় খালি বহুত কম খায় কাৰণ এইটো যদি বেছিকৈ খোৱা হয় ন এইটো বেছিকৈ খাই দিলে মানে কেঞ্চাৰ হোৱাৰ ভয় থাকে এইটো বেছিকৈ যদি খাই দিয়ে সেইকাৰণে প্ৰায়ভাগ মানুহে নাখায়েই মানে খোৱালেও বহুত কম খায় এইবোৰ দমাই গৈছোঁ দিছে নাই উঘালি পূৰা দম হৈ গৈছে পূৰা এইফালে দম এইফালে দম এয়া খুটি মাৰি হৈ গ'ল সেইদিনাখনি দেখাইছিলোঁ যে যদি ভিডিঅ'টো নাই চোৱা চাব এয়া খুটি মাৰি হৈ গ'ল বিলাহীত কাইলৈ এনেকৈ মাটি তোলাই দিব লাগিব সাৰ দি তো আজিলৈ বাই বাই যদি মোৰ ভিডিঅ' নতুনকৈ চাইছে আপোনালোকে তেতিয়া ছাবস্ক্ৰাইব কৰি দিব তাৰপিছত লাইক শ্বেয়াৰ কৰি দিব তাৰপৰা যদি অলৰেডি আগৰ পৰা চাই থাকে তেতিয়া লাইক শ্বেয়াৰ কৰিলেই হ'ব বাই বাই।